আকৌ হৰমুজ প্ৰণালীত উত্তেজনা হৰমুজ প্ৰণালীত কাৰ্গো জাহাজত আক্ৰমণ ইৰাণৰ হৰমুজত আন্তঃৰাষ্ট্ৰীয় মেৰিটাইম সংস্থাৰ জাহাজ উদ্ধাৰ অভিযান স্তব্ধ মধ্যপ্ৰাচ্যৰ শান্তি চুক্তিলৈ ভাবুকি হৰমুজ প্ৰণালী পাৰ হ'বলৈ ধৰা কাৰ্গো জাহাজৰ ওপৰত ইৰাণৰ আক্ৰমণ শান্তি চুক্তি সম্পাদনৰ পিছতো ইৰাণৰ এই আক্ৰমণে শান্ত হোৱা হৰমুজ প্ৰণালীত পুনৰ উত্তপ্ত কৰি তোলে ইৰাণৰ এই আক্ৰমণৰ কথা নিশ্চিত কৰিছে আমেৰিকাৰ দুই বিষয়াই শান্তি চুক্তি সম্পাদনৰ পিছত হৰমুজ প্ৰণালীত প্ৰথমটো আক্ৰমণ ইৰাণৰ বৃহস্পতিবাৰে যেতিয়া ছিংগাপুৰৰ পতাকাবাহী এভাৰ লাভলী জাহাজখনে ওমান সাগৰ পাৰ হ'বলৈ চেষ্টা কৰিছিল তেতিয়াই জাহাজখনত আক্ৰমণ সংঘটিত হৈছিল ওমানৰ দাহিদ বন্দৰৰ পৰা ৭.৫ নটিকেল মাইল দূৰত্বত সংঘটিত হৈছিল এই জাহাজ আক্ৰমণ এক ব্ৰিটিছ সংস্থাৰ মতে জাহাজখনত ড্ৰোন নতুবা মিছাইলেৰে আক্ৰমণ কৰা হৈছিল এই আক্ৰমণত জাহাজখনৰ বিস্তৰ ক্ষতিসাধন হয় যদিও কোনো লোক হতাহত হোৱা নাই এই আক্ৰমণৰ পিছতেই আন্তঃৰাষ্ট্ৰীয় মেৰিটাইম সংস্থাই হৰমুজ প্ৰণালীত অব্যাহত ৰখা জাহাজ উদ্ধাৰ অভিযান স্থগিত ৰাখিছে ফলত হৰমুজ প্ৰণালীত এতিয়াও আবদ্ধ হৈ থকা অইল টেংকাৰ মুকলি কৰাৰ পথ স্তব্ধ হৈ পৰিছে উল্লেখ্য যে ইয়াৰ এদিন পূৰ্বে বুধবাৰে ৭০খন জাহাজ পাৰ হৈছিল হৰমুজ প্ৰণালীৰে মঙলবাৰৰ তুলনাত এই বৃদ্ধি আছিল দুগুণ ১ মাৰ্চৰ পিছত বৃহস্পতিবাৰে হৰমুজ প্ৰণালী পাৰ হৈছিল সৰ্বাধিক জাহাজ প্ৰশ্ন উঠিছে শান্তি চুক্তিৰ পাছতো কিয় ইৰাণে হৰমুজ প্ৰণালীক টাৰ্গেট কৰিলে ছিংগাপুৰৰ জাহাজ ইৰাণৰ পাৰস্য উপসাগৰৰ কৰ্তৃপক্ষৰ মতে ছিংগাপুৰৰ জাহাজখনে সলনি কৰিছিল নিৰ্ধাৰিত পথ ইৰাণে নিৰ্ধাৰণ কৰি দিয়া সীমা উলংঘা কৰি চলিছিল জাহাজখনে যিহেতু হৰমুজ প্ৰণালীত জাহাজ নিয়ন্ত্ৰণৰ অধিকাৰ ইৰাণৰ আছে সেই সূত্ৰে জাহাজখন আক্ৰমণ কৰা বুলি দাবী কৰে ইৰাণে শান্তি চুক্তি সম্পাদন হ'লেও হৰমুজ প্ৰণালীৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ এৰি দিব বিচৰা নাই ইৰাণে হৰমুজ প্ৰণালীত নিয়ন্ত্ৰণ সাব্যস্ত কৰাৰ লক্ষ্যৰে ইৰাণৰ এই আক্ৰমণ তাত সন্দেহ নাই ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট প্ৰথম খবৰ পানী প্ৰতিৰোধী চিমেণ্টেৰে ঘৰ নকৰিলে নিৰ্মাণ আহিব চকু পানীৰ বান পানী সোমালে কনক্ৰিট দুৰ্বল হৈ যায় কিন্তু ষ্টাৰ ৱেদাৰ শিল্ড চিমেণ্টে বেয়া বতৰটো ঘৰক ৱেদাৰপ্ৰুফ কৰি ৰাখে ষ্টাৰ ৱেদাৰ শিল্ড পানী প্ৰতিৰোধী চিমেণ্ট ৱেদাৰপ্ৰুফ ঘৰ